কাৰ্ডম জিৰপজিৰপিয়াতুম আজি আপোনালোকে দেখা পাই আছে মই আহিছোঁ ডিব্ৰুগড় খনিকৰ টিলাৰ ওপৰত অৱস্থিত এই জগন্নাথ মন্দিৰটো অসমৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু পৰ্যটন স্থান হয়। এই মন্দিৰটো লৰ্ড জগন্নাথ, বলভদ্ৰা আৰু সুভদ্ৰাক লৈ উৎসৰ্গিত হয়। লৰ্ড জগন্নাথ মানে স্বয়ং শ্ৰীকৃষ্ণ, বলভদ্ৰা বলৰাম দাও হয় আৰু সুভদ্ৰা তেওঁলোকৰ ভনী। তো ডিব্ৰুগড়ৰ এই জগন্নাথ মন্দিৰৰ লগত এটা জনপ্ৰিয় লোককথা জড়িত আছে আৰু মই জনামতে বহু বছৰ আগতে এই ঠাইখন ঘন বনাঞ্চল আৰু নিঃশব্দ পৰিৱেশেৰে আবৃত আছিল। কোৱা হয় যে এজন স্থানীয় ভক্তই সপোনত লৰ্ড জগন্নাথক দেখা পায়। সপোনত ভগৱানে তেওঁক এই টিলাত নিজৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। সপোনটো সত্য বুলি বিশ্বাস কৰি সেই ভক্ত আৰু আন স্থানীয় মানুহে মিলি এই ঠাইত মন্দিৰ নিৰ্মাণ আৰম্ভ কৰে আৰু লাহে লাহে এই ঠাইটো এক পবিত্ৰ স্থান হিচাপে পৰিচিত হৈ উঠে। এই মন্দিৰৰ স্থাপত্য আৰু ধৰ্মীয় প্ৰথা জগন্নাথ টেম্পল পুৰীৰ পৰা প্ৰেৰণা লৈ তৈয়াৰ কৰা হৈছে। সেয়ে বহু লোকে এই মন্দিৰক অসমৰ পুৰী বুলিও কয় আৰু প্ৰতি বছৰে ইয়াত ধুমধামকৈ ৰথ যাত্ৰা উদযাপন কৰা হয়। সেই সময়ত ভগৱান জগন্নাথৰ ৰথ উলিওৱা হয়। হাজাৰ হাজাৰ ভক্তে ৰথ টানে। নাম প্ৰসংগ কীৰ্তন আৰু ভোগ বিতৰণো কৰা হয়। বিশ্বাস কৰা হয় যে এই ৰথ টানিলে পুণ্য লাভ হয় আৰু মনোকামনা পূৰণ হয়।